নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকলৈ আগবঢ়াম এটি নতুন টিপছ। টিপছটো হৈছে আপোনালোকৰ মোবাইলত হোৱাটছএপত যিবোৰ মেছেজ আহে, ফ্ৰেণ্ডবিলাকে যদি ডিলিট কৰি দিয়ে তো মেছেজটো কেনেকৈ চাব। মেছেজটো চাবৰ কাৰণে মই আজি এইটো বনাইছোঁ, তো চাই লওক। ভিডিঅ'টো এনেকুৱা, প্লে ষ্টৰত যাওক। প্লে ষ্টৰত যাই এইটো এপছ ডাউনলোড কৰি লওক। এপছটোৰ নাম হৈছে NOTISVAVE। মাৰি দিলে আহি যাব, তো ঘণ্টা বটন থাকিব, তো তাতে ক্লিক কৰিলে হ'ল, তো অ'পেন কৰি দিয়ক। সেইটো এপছ মই ডাউনলোড কৰি থৈছোঁ, যিহেতু মোৰ নেট অলপ শ্ল', তো সেইকাৰণে মই ডাউনলোড কৰি থৈছোঁৱে। তো এলাউ কৰি দিব আহিব, এলাউ কৰি দিয়ক। দেখাই আছে এইটো অন কৰি দিব, তো নেক্সট মাৰি দিয়ক। ঘণ্টা বটন থকা এইটো এপছ তুমি এলাউ কৰি দিয়ক। তো বেক হৈ ওলাই যাওক, আৰু এলাউ কৰি দিব দিছে, এলাউ কৰি দিয়ক। তো এইটো লোডিং হ'ব দিয়ক, নেক্সট মাৰি দিয়ক। তো এতিয়া আপুনি যদি ইচ্ছা কৰে পাছৱৰ্ড থ'ব পাৰিব, ইয়াত পাছৱৰ্ড থ'ব পাৰিব, কিন্তু মই নথওঁ, আপোনালোকক শিকাই দি আছোঁ। তো বেক হৈ ওলাই যাব, আৰু ওলাই যায়। ওলাই গ'লে আপোনাৰ ঘণ্টা বটনটো ক্লিক কৰি দিব, তো ক্লিক কৰি দিব, অ'কে মাৰি দিয়ক। হৈ গ'ল, অ'কে, আপোনাৰ হৈ গ'ল। তো এতিয়া মই আপোনালোকক দেখুৱাম। এতিয়া আমি চাওঁ আহক কেনেকৈ মেছেজ ডিলিট কৰিলে মেছেজটো চাব পাৰি। তো মই 2 নম্বৰ হোৱাটছএপেৰে মেছেজ কৰিম। হাই, কি খবৰ, কি কৰা, ভালনে, মেছেজ কৰিলোঁ। এতিয়া মই তলৰ পৰা 2টা মেছেজ ডিলিট কৰি দিলোঁ। অ'কে, তলৰ পৰা 2টা মেছেজ ডিলিট হৈ গ'ল। তো আহক আমি চাওঁ কেনেকৈ মেছেজ ডিলিট চাব পাৰি। তো মই সেইটোত নোচোৱাকৈ ডিলিট কৰি দিলোঁ। আহক কেনেকৈ চাব পাৰি চাওঁ। তো ফাৰ্ষ্ট টাইম চাই লওঁ ইয়াত মেছেজবোৰ ডিলিট হৈছে। এই 2টা মেছেজ ডিলিট হৈ আছে। তো এটা আহিছে হাই, কি খবৰ আহিছে। তো এই 2টা মেছেজ ডিলিট হৈ আছে। তো চাওঁ কি আছিল এই 2টা মেছেজ। এতিয়া আমি এপছটোত যাব লাগিব, এইটো হৈছে এপছটো। তো মেছেজ আহিছে, এইটো হৈছে ইয়াত আহি গৈছে, হাই, কি খবৰ, কি কৰা, ভালনে। এইখিনি আছিল মোৰ টিপছ। তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, ভিডিঅ'টো কেনে হৈছে কমেণ্ট কৰক, আৰু ঘণ্টা বটনটো দবাব নাপাহৰিব প্লিজ। এইখিনিয়ে, বাই বাই।